বিকাশহঁতৰ ঘৰলৈ যাওঁ বই। মই নাযাওঁ দেই সিহঁতৰ ঘৰলৈ। বিকাশক মোৰ ভাল লাগে, কিন্তু কাইকক মোৰ দেখিবলৈ মন নাযায়। তাক যে মোৰো দেখিবলৈ মন নাযায়। তাক যে কোনেও ভাল নাপায়। বৈ বৈ আমিয়ে খেলোঁগৈ। তোক আকৌ পিকনিকত কেনেকৈ লওঁ? তোৰ দেখোন দাদা যিহে এইবোৰ খেল ভালেই নাপায়। তোৰহে দাদালৈ ভয় লাগে, মোৰ ভয় নালাগে নহয়। দাদাই মোক গালিহে পায়, কিন্তু নামাৰে নহয়। তই সঁচা কথা কচোন, তোৰ দাদালৈ ভয় লাগে নে? সি মোৰ দাদা, মই তাৰ কথা মানিবই লাগিব। আমি যে পিকনিকটো উলিয়াইছোঁ, তোক যাবলৈ দিবনে? কিয় নিদিব? এটা কথা, সি নিদিলেও মই যামেই। বঢ়িয়া তেতিয়াহ'লে। মোৰ ভাইটিক তই খেললৈ মাতি নাথাকিবি। মই মাতি নিয়া নাই হয়, সি নিজেহে গৈছে। তোক কিন্তু কৈ দিছোঁ, আজিৰ পৰা যদি খেললৈ মাথাও কথা কিন্তু বেয়া হ'ব। মই সেইবোৰ একো নাজানো। ই তোৰ নুফুটিলে মই ফুটাম এতিয়া। পিকনিকলৈ বিকাশকো লগ ধৰিব লাগিব। নাই দেই, তাক মই পিকনিকলৈ নিব নোৱাৰোঁ। মই কিন্তু ক'বলৈও নাযাওঁ। সি নগ'লেও নাই, আমি যাম। পৰহিলৈ তেতিয়াহ'লে বেলেগ মস্তি লাগিব। মাক কোৱাই নাই নহয় এতিয়ালৈকে। তেতিয়া কি হ'ব? দাদাই যদি দিয়ে মই যাবে, মোৰ মন আছে। আমি কিন্তু তই নগ'লে নাযাওঁ। তই নগ'লে ময়ো নাযাওঁ। এটা কাম কৰ, তই তোৰ দাদাকো লগত লৈ যা। সি গ'লে আৰু মই গ'লে অকলেহে যাম। তই যে বহুত ভয়া তোৰ। ভাইটি, তোক দেউতাই ঘৰলৈ সোনকালে মাতিছে। তেতিয়াহ'লে মই গৈ থাকোঁ, তুমি গৈ থাকিবা। তোমাৰ এইটো দাদা নহয়নে? হয়। মোক নহয় এনেকা গাড়ী বহুত ভাল লাগে। মই কিন্তু চলাবকে নাজানো। এতিয়া চলাব পাৰিবি নেকি আকৌ গাড়ী? মই এনেকুৱা গাড়ী এখন ডাঙৰ হ'লে কিনিমেই। ভাল হ'ব, তই কিনিলে মই ফ্ৰীকে চলাবলৈ পাম। পিকনিকলৈ যামেই, মই পিকনিকলৈ যামেই, মই পিকনিকলৈ যামেই, মই পিকনিকলৈ যামেই, মই পিকনিকলৈ যামেই। মই যামেই। কি হ'ল দাদা? দিনতে ইমান সপোন দেখিছো যে? ৰাতিপুৱালে নেকি? মই আকৌ যাবলগীয়া আছিল নহয়। পাগল হৈছ নেকি? হেৰ' এতিয়া দুপৰীয়া 1 বাজিছে। এই ৰ'দখনত তই কলৈ যাৱ? নহয় মানে ভাত হৈছে নাই? ভাত হৈছে যদি বাঢ়ি দেচোন। এতিয়া অৰ্ডাৰ দিবলৈ আহিছ? দিন দুপৰতে কাৰ প্ৰেমত পৰিছ তইহে জান দেই। কি যে কথাবিলাক কৈ থাক, মিছা টোপনিটো ভাঙিলি। ভণ্টি, মোলৈ ভাত বাগে। সময় একেবাৰে কম আছে, বহুত কাম আছে। আজি হয়তো মই আহিব নোৱাৰিম। তই বগা চাৰ্টটো ইস্ত্ৰি কৰি থৈ দিবি। সেইকাৰণে তোক কৈছোঁ, মই কিন্তু তাৰ মুখত আজিলৈকে শুনা নাই। তাইৰ কথা মই বিলিভ নকৰোঁ। তাই আজি এটাৰ লগত আৰু কাইলৈও এটাৰ লগত। কিন্তু বিকাশ যে ল'ৰাটো ভাল, কিন্তু তাৰ নিচিনা ল'ৰাটো তাইৰ নিচিনা ছোৱালীজনীৰ লগত হাবুডুবু খোৱাটো আচৰিত কথা। একো আচৰিত কথা নহয়। প্ৰেমত মানুহে অন্ধ হৈ সকলো কথা পাহৰি যায়। কিন্তু মই এইটো ভালদৰে জানো, তাই কেতিয়াও তালৈ বিয়া নহয়। গেম খেলি আছে কিবা। বাদ দে না সেইবোৰ কথা। কালি পাঞ্জলে মোক মেছেজৰ ৰিপ্লাই দিলে নহয়। কি? তাৰপিছত কি ক'লে? তাৰ মানে মই কোৱা কথাৰ কোনো অৰ্থই নাই নেকি? অৰ্থ নাই বুলিনো কেতিয়া ক'লো? কথাটো হৈছে মই তাইক ভাল পাওঁ, গতিকে বিয়া কৰাব বিচাৰোঁ। সেইটো ভালহে কথা, বিয়া পাত আকৌ। হ'ব দে, যা তই চাহ বনাগে যা। মইনো কি ভুলটো ক'লো? বিয়াৰ কথা ওলালতহে কথাটো কৈছো। হ'ব দে, যা তই চাহ বনাগে যা। হ'ব দে। কোন ভাইটি, তোৰ এতিয়া জীৱন গঢ়াৰ বয়স। কিবা এটা কৰ, নিজক মানুহ কৰ। প্ৰথমে মানুহ হৈ ল, তাৰপিছত এইবিলাক চিন্তা কৰ। এতিয়া মই ডাঙৰ হ'লোঁ, নিজক লৈ নিজে চিন্তা কৰিব পৰা হৈছোঁ। কেতিয়া কি কৰিব লাগে মই ভালদৰে জানো। যেতিয়া মানুহে সকলো জনা হৈ পৰে, বিপদ তেতিয়াই আহে।
পাখি গজিলে উৰিবলৈ মন যাবই। কি নাম ছোৱালীজনী? পাখি। মই বহুবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁহে মোক বুজি নাপালে। কেতিয়াবা উল্টাই মুখে দোষাৰোপ কৰে। তই কথাবোৰ খোলাকে কৈ দিব লাগে। খোলাকৈ ক'বলৈ কিয় জানো আজিলৈকে মোৰ সাহসে হোৱা নাই মামা। সেইটোৱেইটো তোৰ প্ৰব্লেম। চা, সি যিজনী ছোৱালীক ভাল পায় মই তাইক ভালদৰে চিনি পাওঁ। তাই কেতিয়াও তালৈ বিয়া নহয়। সেই কথাটোকে তাক কোনে বুজাব মামা? তইতো বুজাব লাগিব, আৰু মোৰ বিশ্বাস সি এদিন সেই কথাটো বুজি পাব। পাখি, অ' পাখি, কিমান আৰু ৰ'ব লাগিব তোৰ কাৰণে? কিমান যে চিঞৰি থাকো নহয়। মোৰ কেতিয়াবা এনেকুৱা লাগে মোৰ নামটো চিঞৰি যেনে ফুৰ্তিহে পাওঁ। সেইটো কথা নহয় অ'। ঘৰৰ পৰা কেতিয়াবাই আহিলো ন, সোনকালে ঘৰলৈ বুলি যাব লাগে। হ'ব হ'ব, বৈ বৈ। ব'ল এতিয়া। হেল্ল'। অঁ কোৱা। অঁ মই এতিয়া যাব নোৱাৰিম নহয়। মই মানে অলপ বজাৰলৈ আহিলোঁ। এতিয়াতো লগ নাপাম। ঠিক আছে, তুমি মোৰ ঘৰলৈকে আহিবা। হ'ব দিয়া। আচ্ছা, কিমান লাগিব বুলি ক'লে? 20,000। ঠিক আছে, হৈ যাব। জানেই নহয় মই কামত কিমান গুৰুত্ব দিওঁ। এটা কাম কৰিব, কাইলৈৰ পৰা তাক পঠাই দিব। নমস্কাৰ, মই ৰীতিশাৰ মোমায়েক। মই আপোনাক আগৰ পৰা চিনি পাওঁ। ৰীতিশা মানে? মই আপোনাক চিনি পাওঁ হয় নেকি? আৰু ৰীতিশাকো চিনি পাওঁ। ৰীতিশা মোৰ FB ফ্ৰেণ্ড। আচ্ছা, তুমি বিকাশৰ ভনীয়ে। আচ্ছা, মানে মোৰ একমাত্ৰ ভনী। অঁ হয় নেকি? মই মানে আচলতে আপোনাৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈ আহিছিলোঁ। প্ৰস্তাৱ? দাদাই কোৱা বাবেহে মই তোক কৈছোঁ, তই আকৌ মোক কিয় গালি দি আছ? তোক মই গালি পৰা নাই, মোৰ দাদাৰ ওপৰতে খং উঠি আছে। মিছা মিছি বাৰু ছোৱালীজনীৰ পিছত কেলে লাগি আছে? দাদাই কৈছে তাই ছোৱালীজনী ভাল নহয়। শুন, কোন ভাল কোন বেয়া মোক শিকাবলৈ মানা কৰিবি দাদাক।
তই কি ভাব নাজানো বিকাশ দাক মোক বৰ ভাল লাগে বহুত মৰম কৰে মোক মৰম কৰিলে কি হ'ব তই এইবোৰ মোক কৈ নাথাকিবি নাজানো তই কিয় বেয়া পাৱ কিন্তু আমাৰ লগৰবোৰে সকলোৱে ভাল পায় নাজানো আৰু দেই তই যে কিয় বেয়া পাৱ নহয় দে ৰাজনী কিনো কথাবোৰ কৈ থাক যা ইয়াৰ পৰা হয় নেকি বৰ ভাল কথা আচ্ছা মোৰ কিন্তু তোমাক বহুত মৰম লাগিছে মোক তুমি এটা কথা কোৱাচোন বায়ে মোৰ কথা কেতিয়াবা তোমাক কিবা কয় নেকি আমাৰ বাজনী বৰ কিবা ধৰণৰ যেতিয়া আপোনাৰ কথা কওঁ নহয় মনটো কিবা কৰি পেলাই খং কৰে কিবা কৰি পেলাই মানে কিয় নাজানো নহয় কিন্তু মই আপোনাক বৰ ভাল পাওঁ প্লিজ এই ৰাতিটো আজি থাকি যাওক না আজি থাকিব নোৱাৰিম এটা কাম কৰোঁ দিয়া মই 5 দিন আহিম তোমাৰ কাৰণে ডাঙৰ ডেইৰী মিল্ক এটা লৈ আহিম হ'ব এতিয়া যাওঁ বাই 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 আকৌ আহিব কি অ'কে এইবাৰ মই আনিম তুমি খাব লাগিব ঠিক আছে বাই 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 চাওঁ প্লিজ এনেকৈ ইগন'ৰ নকৰিবা আৰে তোমাক মই কিমান পাগলৰ দৰে ভাল পাওঁ তুমি দেখোন জানাই পাগলৰ দৰে ভাল পালে নহ'ব নহয় মোৰ কাৰণে তুমি কি কৰিব পাৰিবা কি কৰিব লাগিব আগতে সেইটো কোৱা মোক বিয়া পতাৰ আগত তুমি নিজাকৈ ভাড়া ঘৰ এটা হ'লেও চোৱা তোমাৰ ভণ্টি আৰু দাদাৰ লগত মই একেবাৰে থাকিব নোৱাৰোঁ কিন্তু এতিয়া জানো এইবিলাক কথা ভাল হ'ব তেতিয়াহ'লে তুমি মোক কোৱা খাওঁ বাদ দিয়া ঠিক আছে হ'ব মই বাৰু কিবা এটা সিদ্ধান্ত ল'ম বিকাশ দা কি হ'ল আপোনাৰ আজিকালি আমাৰ ঘৰলৈ দেখোন আপুনি একেবাৰে নহাই হ'ল আজিকালি কিবা আগৰ দৰে কথাবোৰ হৈ থকা নাই মই সেইবোৰ নাজানো আপুনি নহাৰ বাবে কিন্তু মই বৰ দুখ পাইছোঁ হয় নেকি ঠিক আছে তেতিয়াহ'লে তুমি তোমাৰ বাকেই সুধিবা যে মই ইমান দিন কেলে অহা নাই তাইৰ লগত কিয় পাতি আছা তুমি ভণ্টি তই ভিতৰলৈ যা আৰু শুনা মোক বিচাৰি এনেকৈ আমাৰ ঘৰলৈ অহাটো মই নিবিচাৰোঁ কিয় এতিয়া কি মই তোমাৰ কাৰণে উপযুক্ত হৈ থকা নাই এজন বিকলাংগ ঘূণীয়া মানুহলৈ বিয়া হৈ মই কি কৰিম কাম কৰিব পৰাকৈ প্ৰথমে সুস্থ হৈ উঠা আৰু সঁচা কথা ক'বলৈ গ'লে এতিয়াতো তোমাৰ পাখি দুখনেই নাই নেক্সট টাইম আৰু তুমি মোৰ পৰা একো আশা নকৰিবা এতিয়া তুমি যাব পাৰা মোৰ কাম আছে এয়াই আমাৰ জীৱন যাকে আপোন বুলি ভাবোঁ
সদায় সেইসকলেই আমাক বিশ্বাসঘাতক কৰে। আচলতে এই পৃথিৱীত সকলোবোৰেই স্বাৰ্থপৰ। আপুনি, আমি, মই, সকলো। আচলতে কাৰোবাক লৈ একো আশা কৰি লাভ নাই। জীৱনত সদায় অকলেই আগবাঢ়ি যাওক। আহক